স্বাগতম জনাইছো মোৰ চেনেল মৃদুকে টাইমছলৈ। আজি মই এটা নতুন বিষয় লৈ আপোনালোকৰ মাজত আহিছো। সেই বিষয়টো হৈছে অন্ধবিশ্বাস। হয়, আপোনালোকে তো শুনিয়ে গম পাই গৈছে যে অন্ধবিশ্বাসৰ বিষয়ে আজি মই কি ক'বলৈ গৈ আছো। যি ধৰণৰ সমস্যা আজি অন্ধবিশ্বাসৰ ফলত আমাৰ সমাজত দেখা দিছে, আমাক বহুত প্ৰভাৱ পেলোৱা দেখা যায়। সেই সমস্যাৰ দ্বাৰাই আমাক আধুনিক সমাজখনৰ লগত খাপ খোৱাত বহু ধৰণৰ সময় আনি দিয়া দেখা যায়। এই অন্ধবিশ্বাসে আধুনিক সমাজখনৰ লগত বহুত দূৰত থকা যেন লাগে যদি আমি অন্ধবিশ্বাস বিশ্বাস কৰোঁ যেন লাগে। অন্ধবিশ্বাস আঁতৰোৱাৰ সময় আহিছে বৰ্তমান। হয় বন্ধুসকল, আজি এটা নতুন বিষয় অন্ধবিশ্বাসৰ কথা আজি ক'বলৈ গৈ আছো। আপোনালোকেতো গম পাই আছে যে বৰ্তমান সমাজত কিমান নতুন নতুন সমস্যাৰ সৃষ্টি হৈছে, কিমান নতুন কিন্তু তাৰ ভিতৰতে অন্যতমটো হৈছে অন্ধবিশ্বাস। মোৰ ফালৰ পৰা যে অন্যতম হৈছে অন্ধবিশ্বাস। অন্ধবিশ্বাসৰ দৰে চাবলৈ গ'লে অন্ধবিশ্বাসৰ পৰা ডাইনী হত্যাকে ধৰি ভূত প্ৰেত আদিৰ বিশ্বাস এতিয়াও আমাৰ বৰ্তমান সমাজত চলি আছে। ডাইনী হত্যাৰ ফলত বিভিন্ন ধৰণৰ এজনী মহিলাক যিমান ধৰণৰ শাৰীৰিকভাৱে হাৰাশাস্তি কৰা হয় বা শাস্তি প্ৰদান কৰা হয়, সেইটো আচলতে কোনো পধ্যেও 2018 চনত বৰ্তমান বিজ্ঞানৰ যুগত কোনো পধ্যেই গ্ৰহণযোগ্য নহয় বুলি মই ভাবোঁ। কাৰণ ডাইনী সজাই এজন মহিলাক হত্যা কৰাটো কোনো এখন শিক্ষিত সমাজৰ কথা বুলি মই বিশ্বাস নকৰোঁ। কাৰণ এনেকুৱা ধৰণৰ কোনো কথা নাই যে ডাইনী হৈয়ে কোনোবা একেবাৰে কিবা ধৰণৰ বেয়া কৰিব, কিবা প্ৰভাৱ পেলাব তেওঁলোকৰ গাঁওখনত, তেনেকুৱা ধৰণৰ কোনো আচলতে বিশ্বাস গ্ৰহণযোগ্যই নহয়। এনেধৰণৰ কথা বৈজ্ঞানিকভাৱে চাব লাগে যে কি হৈছে, তেওঁলোকে কিবা বেমাৰ আজাৰে পাইছে নেকি, বা কোনো নতুন ধৰক এনেকুৱা কিছুমান বেমাৰ থাকে, হয়তো মেণ্টেলি কিছুমান প্ৰভাৱ পৰা দেখা যায়। চ' এনেকুৱা ধৰণৰ বেমাৰে ক'ব পাৰে যে অকল ডাইনী হত্যা হ'লে তেওঁ আমাৰ গাঁওখনতে প্ৰভাৱ পেলাব বা সমাজখনত প্ৰভাৱ পেলাব, সেইকাৰণে তেওঁক হত্যা কৰা যাক, এনেকুৱা ধৰণৰ কোনো কথা নাথাকে। আচলতে হত্যা কৰিব নালাগে। আচলতে বৈজ্ঞানিকভাৱে চালি জাৰি চাব লাগে বস্তুবোৰ। সকলো বস্তুৰে এটা বৈজ্ঞানিক কাৰণ থাকে। হয়তো আপোনালোকে ভাবি চালেও গম পাব যে বৈজ্ঞানিক কাৰণ এটা থাকিব লাগে। সেইকাৰণে আমি বৈজ্ঞানক আঁকোৱালি লোৱাটো বৰ্তমান আমাৰ বিশেষভাৱে সময় আহিছে। কাৰণ 2018 চনত বৰ্তমান বৈজ্ঞানিক যিমান ধৰণৰ নতুন কাৰ্য কৰি আছে, বৰ্তমান আমাৰ মহাকাশযানত গৈ বসতি স্থাপন কৰিবলৈ গৈ আছে। বৰ্তমান আকাশ মাৰ্গত এনেকুৱা নতুন গ্ৰহৰ আৱিষ্কাৰ কৰিছে। এনেকুৱা ধৰণৰ কিছুমান ইমান বিজ্ঞান জগত ইমান আৱিষ্কাৰ হৈ আছে নতুন বস্তু, তথাপিও আমি অন্ধবিশ্বাসৰে বলি হৈ আছো বৰ্তমানো আমাৰ সমাজত। আচলতে এইবোৰ আঁতৰোৱাৰ সময় হ'ল। ভূত প্ৰেত কোনো নাথাকে। এখন গাঁৱত যদি কেতিয়াবা জ্বৰ হয় বা কেতিয়াবা আগতে গৈ তান্ত্ৰিক এজনৰ পৰাও তাবিজ লয় বা কিবা জাপ লয়, এনেকুৱা ধৰণৰ ফালৰ পৰা বেমাৰ আজাৰৰ পৰা বাচিবৰ কাৰণে এনেকুৱা ধৰণৰ কিছুমান বৰ্তমান কাৰ্যকলাপ এতিয়াও কৰি থকা দেখা যায়। কিন্তু আচলতে এনেকুৱা ধৰণৰ কোনো কথা নাথাকে। বেমাৰৰো বৈজ্ঞানিক কাৰণ আছে। বেক্টেৰিয়া বা কিছুমান অণুজীৱৰ ফালৰ পৰা হ'ব পাৰে, বা কিছুমান নতুন বিশেষ কাৰণৰ ফালৰ পৰা হ'ব পাৰে। সেইটো আচলতে আমি চাই যোৱাটো উচিত। এজন তান্ত্ৰিকক দেখুৱাতকৈ আচলতে আগতে আমি এজন ডক্তৰক দেখুৱাটোহে অতি প্ৰয়োজন। কাৰণ বৈজ্ঞানিক কাৰণ নিশ্চয় থাকিব। আপোনাৰ যদি কিবা বেমাৰ হৈছে বা আপোনাৰ কিবা অসুবিধা হৈছে চলাত, এনেকুৱা ধৰণৰ বৈজ্ঞানিক কাৰণৰ ফলতে বিভিন্ন ধৰণৰ যিখিনি আমি আচলতে অন্ধবিশ্বাস কৰিলেও বস্তুবোৰক, সেইখিনি আচলতে বৈজ্ঞানিক কাৰণৰ পৰাই সংঘটিত হয় বুলি মই ভাবোঁ। চ' আচলতে এইবোৰ বাদ দিবৰ বৰ্তমান সময় হ'ল। বৰ্তমানতো আপোনালোকে গমেই পায় যে বিজ্ঞানে নতুন কিমান বস্তু আৱিষ্কাৰ কৰিছে, কিমান ক্ষুদ্ৰৰ পৰা একদম ক্ষুদ্ৰতম, বৃহত্তৰ পৰা একদম বৃহত্তম। চ' সেনেকুৱা ধৰণৰ বহুত ধৰণৰ বস্তু আৱিষ্কাৰ কৰিছে, যাৰ ফলত আমি এটি কাম বা অতি সোনকালে কোনো সময় খৰচ নকৰাকৈ অতি কম সময়ৰ ভিতৰত সহজে কৰিব পাৰোঁ। চ' বৰ্তমান বিজ্ঞানক আঁকোৱালি লোৱাৰ সময় আহি পৰিছে। অন্ধবিশ্বাস আঁতৰোৱাৰ আমাৰ সময় আহিছে। অন্ধবিশ্বাসক আঁতৰাই আমি বিজ্ঞানক আঁকোৱালি ল'ব লাগে। বৰ্তমান মোৰ ভিডিঅ'টোত ইমানখিনিয়ে। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।